পাৰিব এইটো দুমুঠিয়ে নে মোক কাৰ লগতে এইটো বেমাৰী মই একেবাৰে হ'ব কিবা এটা কৰিব লাগিব বুজিছা ভাবি থাকোঁতেই আপোনাক দেখিলোঁ ঈশ্বৰেহে মিলাইছে দেই আৰু হৰি নাহা কিয় সৰুকেই মাতো আমি ৰাতিপুৱা ঘটনা মানে পঢ়াটো বাৰীৰ চিটতে কৰি আছিল বলকা নহয় মই পিছে মাৰ ঘৰ কৈছোঁ বুলি নাভাবিব দেই মই বাৰীৰ পৰা বুটলিহে আনিছোঁ সেই নাই নাই সেইটো আপোনালোকে বঢ়োৱা কথা মই কিয় সোমাম জনমাই নাহা কিয় তুমি ভালে আছে এতিয়া তোমালোকৰ ভালে আছে এফালে যাব লগা আছে কিয় মহেন্দ্ৰটো সকলোখিনি কৈছে নতুন দিয়ে দেখিছোঁ কৰিছেনে মই আমাৰ এওঁ কথা কোৱা নাই নহয় বান্দৰৰহে দেখিলে তাই মই ক'বলৈকে পাহৰিছিলোঁ আপোনাক শুনক কৈছোঁ কি হ'ল আপোনাকতো গম পাইছে আজিকালি বাৰীয়ে ঘৰে বান্দৰৰ যিটোহে উৎপাত হৈছে ৰাম ৰাম আজি ৰাতিপুৱা কি কৰিলে ভিতৰৰ পৰা পিছা জোতাটো আনি গছজোপাৰ ওপৰলৈ লৈ গ'ল তাৰ পৰা ধুপুচ কৈ পেলাই দিলে এই ৰবাহে মাজত কিয় মাত মাতা তাই কৈছে মাইকী মানুহৰ জাতটোৰ এপুৰা কম থাকে তাৰ পাছত গৈ দেখোঁ বান্দৰটো গছজোপাৰ ওপৰত উঠি আছে খেদিছোঁ নাযায় নবলো বান্দৰ যা নাই নবলো আকৌ ক'লো বান্দৰ যা নাই তাৰ নগ'ল ওচৰত গৈ দেখোঁ বান্দৰটো বেমাৰী একেবাৰে হ'ব তাতে আৰু ছাৰ আপোনাক চাই দিবলৈ বান্দৰৰ মই মানুহৰ চিকিৎসা কৰা ডক্টৰজনে বান্দৰৰ চিকিৎসা কৰিম নাই আজিকালি মানুহ আৰু বান্দৰৰ মাজত মোৰ পাৰ্থক্য নাই পাৰিব ছাৰ দয়া কৰি চাই কিবা এটা বৰুৱা আপুনি মোক অকণমান কৰিছে মই ডাক্তৰ টয়লেট এণ্টি দিয়ে মোৰ ডিগ্ৰীত আপুনি অকণমান কৰিছে মানৱীয়তা মানুহৰ ক্ষেত্ৰত দেখাব পাৰি বান্দৰৰ ক্ষেত্ৰত মানৱীয়তা দেখাব পাৰি মই ইয়ালৈ অহা নাই ছাৰ এই বেমাৰী বান্দৰটোক চিকিৎসা কৰিম আপোনাৰ ডিগ্ৰীটো সন্মান নাযায় বন্যপ্ৰাণী প্ৰেমী বুলি জগতে আৰু এটা সন্মান দিবহে আপোনাক আপুনি ঠিকেই কৈছে হয় কিন্তু আমাৰ ডাক্তৰ এছ'চিয়েশ্যন আছে এছ'চিয়েশ্যনে মানুহৰ চিকিৎসা ফিজে নিৰ্ধাৰণ কৰিছে বান্দৰৰ চিকিৎসা ফিজ নিৰ্ধাৰণ কৰা নাই মই নোৱাৰিম বৰুৱা মই আহিছোঁ ভাল দেখি মানে ডাক্তৰৰ কাণ্ড বেমাৰী বান্দৰটোক চিকিৎসা কৰিলে হেনো এছ'চিয়েশ্যনে কৰে হা এইবোৰ আকৌ সমাজ সেৱক ডাক্তৰ আপোনালোক
হয় মই দেউজহক কামৰ সাংবাদিক মই বিল্ডিঙৰ কামৰ সাংবাদিক কিন্তু মোৰ ঘৰত কিয় আমি শুনা পাইছোঁ আপোনাক বোলে বান্দৰ এটা হত্যা কৰি লৈছে আপোনালোকে কেনেকৈ গম পালে আমিতো আৰু খবৰ কাউৰী মুখতেই গম পাওঁ কাউৰী মুখতে গম পায় তেনেহ'লে কাৰ স্বৰূপ কি আছে সেইটো গম পায় নিশ্চয় আচ্ছা খুৰা আপোনাৰ নামটো মোৰ নাম নমস্কাৰ মোৰ নাম মহেন্দ্ৰ বৰুৱা আপোনাৰ ঘৰত কোন আছে মোৰ ঘৰত আমাৰ মোৰ এওঁ মানে তিনিমান আৰু মই মহেন্দ্ৰ বৰুৱা আৰু আমাৰ অকণমানি ল'ৰাটোৱে এটা মিণ্টু বৰুৱা মাইকৰ ঘৰত থাকে বাইদেউ হয় আপোনালোকৰ অকণমান আপোনাৰ নামটো বৰ্তমান সময়ত মানুহে মাংসৰ বাবে যিকোনো জীৱ-জন্তুক হত্যা কৰিব পাৰে তাতে আকৌ থাইলেণ্ডৰ নিচিনা ঠাইটো আৰু বান্দৰ মাংসৰ যথেষ্ট চাহিদা আছে গতিকে বান্দৰ আপুনি খাদ্যৰ কাৰণে হত্যা কৰিছে কি যে কথা কয় মোৰ ঘৰত মাংস কমি আছে মুৰ্গীয়ে খাবা নে ছাগলীয়ে খাবা কি মাংস খাই আপুনি নহয় দাদা বৰ্তমান নিজে বিচাৰৰ সময় গতিকে এনেকুৱা সময়ত কথাবিলাক অলপ বহলভাৱে বিশ্লেষণ কৰা উচিত আপোনালোকে বাতৰি সংগ্ৰহ কৰিবলৈ আহিছেনে নে আন কিবা সত্যটো জানিলে নহয় মোক ৰেহাই দিয়ক কেতিয়া বৰ্তমান সময়ত বান্দৰৰ অংশগ্ৰহণ কৰিলে মানুহৰ দেহটো লগাই দিয়া হৈছে মানুহৰ অংশগ্ৰহণ কৰিলে বেয়া হ'লে বান্দৰৰ অংশগ্ৰহণো লগাই দিয়া হয় গতিকে এইবিলাক বান্দৰৰ অংশগ্ৰহণ ইণ্টাৰনেশ্যনেল নেটত বহুত দাম গতিকে আপুনি বান্দৰৰ অংশবিলাক বিক্ৰী কৰিবৰ কাৰণে ভালদৰে নোৱাৰে নাই মই কেইবাৰ ক'ম মই কৈয়ে আছোঁ বাৰীৰ চুকতা বুটলি আনিছোঁ মই তাতে বেমাৰী যাওক বুলিতো নহয় ইয়াৰ পৰা যাওক যাম কিন্তু আমি বান্দৰটো চিকিৎসা ব্যৱস্থা কৰি আছোঁ যাওক নমস্কাৰ মই শ্যামলী দাস আজিকালি বান্দৰ তাকে মানে খবৰ নহ'ব দেই যাওক কৈছোঁ নহয় মই আপুনি জানে আমি এৰিয়া হ'লেও ধৰি আছোঁ আমি ইচ্ছা কৰিলে আপোনাক বাধা বনাই দিব পাৰোঁ তোমাৰ কি হ'ল নগ'লতে হয় মই দিনপত কৰিছোঁ নাই ৰাতিটো কিয় বান্দৰ কেশৰ বান্দৰ কল্যাণ এইবোৰ বান্দৰটো চবৰে চালে এটা বান্দৰৰ বোলে বান্দৰ আমি হা কিনো বাৰু মোৰ বাৰীছোঁ কথা কৰিবলৈ পালে আচ্ছা আংকল মই আপোনাক বেছি সময় নষ্ট নকৰোঁ বান্দৰৰ ট্ৰিটমেণ্টৰ বাবে আপুনি পইচা দিছে ঘৰত ধেৰ টকা যেন পাওঁ আমাৰ কামেই এইটো এইখিনি টকা সকলো ধন্যবাদ আমি দৌৰখিনি কৰা লাগিলে আমি নিজক ৰান্ধিবলৈও সাজু আছোঁ আচ্ছা আংকল
আপোনাৰ লগত এটা কথা আছে আপোনালোকে মই 5,000 টকাটো দিলোঁ আপুনি বেলেগত 10,000 দিব আৰু কিছু ইণ্ডিয়া মই বাকী দিম মই বাকী দিব নোৱাৰিম দেই হ'ব বাৰু আংকল আপুনি বৰ্তমান আপোনাক চহী এটা কৰি দিওঁ চহী চহী কৰিলেও আপোনালোকে মোৰ পৰা চহী লৈ মোক পকাব বিচাৰিছে নালাগে নালাগে মোক এইখন নালাগে পইচাও নালাগে লৈ যাওক ইয়াৰ পৰা যাওক আংকল আপোনাৰ কথা এটা আছে এই বামৰটোৰ নামত ভৱিষ্যতে বহুত ধৰণৰ সমস্যা হ'ব বহুত সা-সুবিধাও হ'ব আপুনি নাই 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 এই মোৰ এই সা-সুবিধা প্ৰতি একো লোক নাই মোৰ ঘৰত এটা কৰি আছে আৰু যদি আপুনি দিব বিচাৰিছে যদি পাৰে বান্দৰটো চিকিৎসা কৰাৰ ব্যৱস্থা কৰক নহ'লে মোক ৰেহাই দি যাওক মই ইয়াৰ পৰা ঠিক আছে আংকল ভাল ভাল যাওক যাওক তথাপিও আংকল আপুনি এবাৰ ভাবি চাব ভাবি যাওক আপুনি ইয়াৰ পৰা যাওক ৰাম ৰাম ভাল কথা কথা পাইছে দেই এইবোৰে ৰাম লগালে না মেথাটো গৰম হৈ আছে মেথা গৰম কি বুজিবি এই সাংসাৰিক মানুহৰ দেশ নাই মোৰ হিচাপ নাই বুজিছনে এই কলিয়াই শংকৰী অংগ তোমানে সোমাম তই চাইছা কলিয়া তই শংকৰ পঞ্চ সোমাও তই বামুণীয়া সোমাও তই নে নাম কীৰ্তনীয়া হওক তই সেইটো তোৰ নিজস্ব কথা তই কি ক'বলৈ আহিছ কথাটো কওঁ বুজিছনে মহেন্দ্ৰ কাই বামুণীয়াই শিকি আছে তুমি বজাই ৰঙাৰ তলত উঠে সেইটো কিবা বেলেগত আছে নেকি তই কচোন মহেন্দ্ৰ কাই ৰাম ৰাম বহুত কলিয়া তই এবাৰ কৈছ কংসই ভাল এবাৰ কৈছ বামুণীয়াই ভাল তই আকৌ এবাৰ কৈছ নাম কীৰ্তনীয়াই ভাল তই কি কৈছ তই এইটো মোৰ হেৰিত নাই তই কৈছো তোৰ আমেৰিকাৰ বামুণীয়া নাম কীৰ্তনীয়া আছে পুতি বাচি দিলে চব মিলি যায় গৰু গাহৰি চিনি নাপায় কবতে পাৰিছ সেইটো পিছৰ কথা তোৰ ঘৰত পিঁয়াজ আছে আছে আদা আছে আছে ৰচুন আছে আছে শুন ভালদৰে লচুন পিঁয়াজটা খুন্দি তাৰপিছত পিঁয়াজটা পিচ পিচ কৰি আৰু তাতে অলপ পাঁচফোৰণ আৰু জালুক দি দিবি তাৰপিছত চাবি গাহৰিৰ মাংস আৰু ব্ৰইলাৰৰ মাংস কি ফাইন দে তই জানো সেই বাৰীৰ পিছত ডাঙৰ এটা ধৰি লগা নাই লৈ চুটি বাচি খাই পেলা চব পেলাছে তোৰ ঘৰত ভৰিয়েৰে গম পাবলৈ হ'লে তই দালিত ত্ৰিভুৱন দেখাব মাইকী মানুহ এই মাইকী মানুহ আৰু মেলেৰিয়া মহ একেই মেলেৰিয়া মহৰ কথা কৈছিলো গধূলি হ'লে তেৰৰ জাপ দিব লাগে মহেন্দ্ৰ কাই তহঁতৰ
oke. Oh, dah. Oh, Mahendra. Oh. Joko Ratai. Salah. Look, sini apa nak dulu? Kau sponsor Oma Putih Prime Minister. Salah. Kau yang bawa kami boleh hanya sudah. Oma kami. Oma kami salah. Rohai kau lihat. Kau jangan boleh suruh rohai. Kau manuhar man kau kau ni kau. মান হনুমান কি বস্তু এইজন ভৰিয়াই এই জকুদাৰ ভাটি এইজন জবৰত গোস্বামী হৈছে একেলগত কেঁচা ফুট আৰু ফুল বটল তুলি থাকোঁতে চিনি পালোঁ কি বস্তু সেৱা কৰিলি তোমাই সেৱা কৰিলি এই ভৰিয়াই দুপে মাল কৰাৰ পিছত সঁচা কথা কয় অবজ্ঞানী কথা কৈছে হিমা চেৰাই চব কৈছে এই কলিয়াই চেলেঞ্জ কৰিছে এইবাৰ পঞ্চায়তৰ ইলেকশ্যনত উঠিলে উঠি কলিয়াই এইবাৰ চেলেঞ্জ কৰিছে উঠিলে উঠি কলিয়া কলিতা জিন্দাবাদ 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 কলিয়া কলিতা জিন্দাবাদ 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 কলিয়া কলিতা জিন্দাবাদ দেখিলে মহিলা তাৰ অৱদান কিমান চাই গৈছে কথাটো হয় এই সি মূৰত খাব পাৰে বুজিছ কিন্তু মানুহটো বেয়া নহয় কথাটো তাই ঠিকেই গৈছে সি যদি ভালে থাকিলেহেঁতেন মই এবাৰ কিমান অংশমান হেৰুৱাইছে নহয় কিয় কৰা নাই ঐ ইটো দিছোঁ সিটো দিছোঁ যোৱা বছৰ তোমাৰ দুটা পাঁচ বছৰ দিয়া নাই বোলো তেনেকৈহে সকলোকে দিব লাগিব ন কিছুমান মানুহ পঞ্চায়তৰ অমূল্য হয় নিজ চকুৰ আগতে লাখপতি হ'ল তেওঁলোকে ভাগটো কেনেকৈ বেছিকৈ কৰিলা গাঁওখনত দুই এজন ধনী হৈছে ভালে পাব লাগে এজোপা বৰগছ আছে আৰু এজোপা বৰগছ আছে আৰুতো তাতেতো আমাৰ নিচিনা সৰু সৰু চৰাই চিৰিকটিবিলাকেতো আশ্ৰয় ল'ব লাগিব ন মই হ'লে বৰগছ সৰু গছৰ কথা নাজানো দেই পিছে কেঁচা ৰাস্তাটো পকী হ'ব বুলি যে বিলখন পাছ হ'ল এইটোহে মোৰ পথ খতম হ'ল গাড়ী কেতিয়াবা ভুল ৰাস্তাত যায় শুদ্ধ ৰাস্তা বনাই এইটো আমাৰ কৰ্তব্য গৈ থাকে আমি কিন্তু সহ্য নকৰিম দেই ৰাস্তাত গাঁত খানে এক্সিডেণ্ট কৰাই দিম কৰিবি কিয় নকৰিবি সভাপতিজনৰ দাম আৰু জনতা বোলে সকলো কৰিব মই হ'লোতো সভাপতি আৰু মই সভাপতিৰ বাবে তহঁতিটো গোটা পিছে মই বেছি দেৰি নকওঁ দেই খবৰটো পাহে গালৈ আহিছে কি খবৰ বানৰ নকওঁ আপোনাক সেইটো খবৰ কোনে দিলে আমাৰ গাঁওখনৰ চাৰিওফালে ৰৌজাৰ বৰজাৰ তাতে মই সভাপতি নহয় কেছ আহিছে মিডিয়া আহিছে সেইটো খবৰ মই পাইছোঁ এটা কথা ভাবিছোঁ গম পাওঁ মই বান্দৰটো নামৰ ইণ্ডিয়া অভাৱ যোজনা ঘৰটা চেংচন কৰাই দিয়ে আপুনি বান্দৰৰ নামত ইণ্ডিয়া অভাৱ যোজনা ঘৰ চেংচন কৰা কিয় বান্দৰটো নাম এটা দি ঘৰ বনাইছে কৰি ল'লে ঠিক আছে বাৰু ঠিক আছে হ'ব ঐ বান্দৰটোৰ নাম কি ভাবিছেনে বান্দৰটোৰ নাম পাই গ'লো বান্দৰটোৰ নাম গণতন্ত্ৰ বৰুৱা আৰু এই নামটোতে মই বাৰু বৰ এটা চেংচন কৰাই দিম পিছে মই বেছি দেৰি নকওঁ দেই মই এতিয়া যাওঁ টকা মানুহটো সভাপতি নহয় জানো বাই বাই হ'ব বাই 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 বাই
ওলমিব তোক ৰাম 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 গম পাই যাবা কিন্তু দেই বান্দৰ এতিয়া ওলমিব কৈছে আৰু বৰগছ কিবা হ'লে কিয় শান্তি হয় নাই নাই মই পিছে নোৱাৰো দেই তুমিয়ে সেৱা কৰি আৰু এটা কাম নকৰে কিয় নাই নাই মই কৈছোৱেচোন মই নহওঁ বুলি আৰু এতিয়া যে মানুহবোৰ যে আমাৰ ঘৰলৈ আহিলে পিছত আকৌ আহিব পাৰে গম পাইছা তেতিয়া কি কৰিম গম পাইছানে